Hi friends, Bobita Assamese Girl Channel অন্য এটা ভিডিঅ'লৈ মই ববিতা আপোনাক সকলোকে স্বাগতম জনাইছো। হেপী ভোগালী বিহু। আজি হৈছে বিহু, কালি বিহু উৰুকা গ'ল। কালি আমি সকলোৱে মিলি একেলগে ভোজ ভাত খালো। আজি এটা মঠৰ তলত আমি সকলোৱে নৈবেদ্য লৈ আহিছো। এতিয়া আমি সদায় নৈবেদ্য দিম। আমাৰ মঠ, আমাৰ ওচৰৰ ল'ৰাগিটাই মিলি এটো মঠ বনাইছে। ৰাইজে নৈবেদ্য লৈ আহিছে। যোগাৰ কৰি আছে দিবলৈ। এয়া নৈবেদ্যৰ যোগাৰ কৰি আছে। সেইফালে কংকনদাই কেক লৈ আহিছে। এয়া খুৰীয়ে নৈবেদ্যখিনি আগবঢ়াই দিলে, লগতে খুৰীয়ে চাকি জ্বলাই সেৱাও কৰি লৈছে। এতিয়া ময়ো যাওঁ। ফালে এয়া দুগৰাকী খুৰীয়ে প্ৰসাদখিনি মিলাই আছে। আজি কংকনদা আৰু বিশ্বৰ জন্মদিন, সেইকাৰণে দুইটাই একেলগে কেক কাটিছে। আমি সকলোৱে একেলগে মিলি প্ৰসাদ খাবলৈ লৈছো। সেয়ে প্ৰসাদ ৰেডি কৰি আছে, কেক কাটি আছে। এয়া বাৰ্থডে বয়। হেপী বাৰ্থডে বাবা। এইটো এও হৈছে বাৰ্থডে বয়। হাই কথা কৈছে। হাই এনেদৰে গোটেই ৰাইজ মিলি মঠৰ তলত প্ৰসাদ খায়, লগতে ঘৰত বনোৱা পিঠাও সকলোৱে অলপ অলপ লৈ আহে। সেই পিঠাও একেলগে খায়। এই পৰিৱেশটো বহুত ভাল লাগে। আপোনালোকৰ ফালে কোনে কোনে এনেদৰে কৰে জনাবচোন বাৰু। মোৰ কিন্তু এই পৰিৱেশটো বহুত ভাল লাগে। এতিয়া 12টা বাজিলে, চবে প্ৰসাদ খাই ঘৰা ঘৰি গ'ল। এতিয়া মই লগৰ কেইজনীৰ লগত ওলাই আহিছোঁ অকণমান ফুৰিবলৈ। এই কিজনী গৈ আছোঁ। বিহু বুলি গাঁৱৰ মাজলৈ লগৰ কেইজনীৰ লগত অকণমান ফুৰিবলৈ ওলাই আহিলোঁ, লগতে কেইখনমান ফটোও মাৰি লৈছোঁ। এতিয়া আমি আকৌ বেলেগ এঠাইলৈ গৈ আছোঁ ফটো মাৰিবলৈ। এতিয়া আমি আমাৰ ওচৰৰ মঠটোত ফটো মাৰি ল'লোঁ। এতিয়া আকৌ বেলেগ এটা মঠৰ ফালে গৈ আমি য'ত গৈ আছোঁ সেইটো হৈছে ৰাইজে বনোৱা মঠ। আমাৰ গোটেই ৰাইজে মিলি পেলাই বনাইছিল সেইটো মঠ। ব'লকচোন আপোনালোককো দেখুৱাই থাকিম। আমি কেইজনী পথাৰৰ নৰাৰ মাজে মাজে গৈ আছোঁ। যিসকলে গাঁৱলীয়া পৰিৱেশত থাকে তেওঁলোকে আজিৰ দিনটো বহুত উপভোগ কৰিবলৈ পায়। বিহু বুলি ক'লে গাঁৱলীয়া পৰিৱেশত থকা মানুহবিলাকো বহুত ভাল লাগে, বহুত উপভোগ কৰিব পায়। লগতে পথাৰৰ এই কেঁচা গোন্ধ বহুত ভাল লাগে। পথাৰত বহুত পানী হৈ আছে, কাৰণ যোৱাকালি বহুত ডাঙৰ বৰষুণ দিছিল, সেইকাৰণে পথাৰত জেগাই জেগাই পানী হৈ আছে। এয়া আমি আহি পালোঁ। এইফালে ৰাইজে দুটা মঠ বনাই থৈছে, লগতে এটা ভেলাঘৰো আছে। ইয়াত বিহু গান লগাই থোৱা আছে, সেইকাৰণে মই ভইচটো বন্ধ কৰি দিব লগা হৈছে। লগতে এইফালে ৰিলচ বনাই আছে। এইফালেও কেইটামান সৰু ল'ৰা ছোৱালীয়ে খেল ধেমালি কৰি আছে। এতিয়া আমি সিহঁতৰ ওচৰলৈকে যাওঁ। ইয়াত আহিও আকৌ মঠৰ তলৰ প্ৰসাদ খাবলৈ পালোঁ। এই দুটা হৈছে গাঁৱৰ ৰাইজে বনোৱা মঠ, লগতে এইফালে এটা ভেলাঘৰো আছে। এইটো ভেলাঘৰ চাওক, এইটো ভেলাঘৰ কেইটামান সৰু ল'ৰাই এইবাৰ প্ৰথমবাৰৰ বাবে বনাইছে। ভাল লাগিছে। Hi friends.
ফ্ৰেণ্ডছ, এতিয়া দুপৰীয়া 1:30 বাজিলে। আমি এতিয়াহে আহিলোঁ ফটো মাৰি, অকণমান ফুৰিও আহিলোঁ মঠৰ ফালৰ পৰা। এতিয়া মই ঘৰলৈ গৈ আছোঁ। এয়া বিহু বুলি দেউতাই ঘৰতে পুখুৰীত মাছ মাৰিলে। এয়া 2টা ৰূপচন্দা আৰু এটা মিৰ্গা ধৰিলে। হাই ফ্ৰেণ্ডছ, এতিয়া দুপৰীয়া 2:40 হৈছে। আমাৰ ঘৰত আলহী আহিছে। এয়া মাইনা আহিছে। হাই, মাইনাৰ নাম জিমণি। এয়া হৈছে আমাৰ জেঠীমাই নাতিনীয়েক, মানে মোৰ দেউতাৰ বায়েকৰ নাতিনীয়েক। বাহিৰত দাদা বহি আছে। এতিয়া মই চাহ বনাই আছোঁ। প্ৰসাদ খালা? খালোঁ। এতিয়া মই আলহীক চাহ খাবলৈ দিছোঁ। এয়া আছে দাদা, জেঠীমাই ল'ৰা। চাহ খাইছে, চাই দিয়া এবাৰ। এতিয়া ময়ো লগতে চাহকাপ খাই লওঁ। এতিয়া আমি আহিছোঁ পিছফালে বগৰী বুটলিবলৈ। এইজোপা বহুত ডাঙৰ বগৰী গছ আমাৰ, কিন্তু আমি বগৰী ভালকৈ খাবলৈ নাপাওঁ, কাৰণ বগৰীখিনি পোকে অলপ ডাঙৰ হওঁতে বান্দৰে খাই শেষ কৰি পেলায়। লগতে বাদুলিৰ উৎপাত, সদায় ৰাতি বাদুলি উৎপাত কৰি থাকে। এইজোপা বগৰী, ডাঙৰ বগৰী। মাইনাই বগৰী বুটলি আছে। লগতে এইখিনি চাওকচোন, দেউতাৰ জলকীয়া খেতি। এতিয়া আমি খাবলৈ লৈছোঁ জলপান। আজি বিহুৰ দিনা আমি দুপৰীয়া ভাত নাখাওঁ, সেইকাৰণে আমি এতিয়া খাবলৈ লৈছোঁ চিৰা দৈ আৰু পিঠা লাড়ু এনেকৈয়ে। এয়া আজি আমাৰ দুপৰীয়াৰ আহাৰ। এতিয়া আমি খাই লওঁ। এতিয়া আবেলি 4টা বাজিলে। আমি আকৌ পথাৰলৈ ওলাই আহি আছোঁ। এতিয়া ইয়াত খেল ধেমালিৰ প্ৰতিযোগিতা হ'ব। বিহুৰ দিনা আবেলি আমাৰ ইয়াত খেল ধেমালিৰ প্ৰতিযোগিতা হয়। ইয়াত কণ শিশুসকলৰ পৰা আদি কৰি সকলো বয়োজ্যেষ্ঠ লোক আহি একগোট হয়। এই পৰিৱেশটো বহুত ভাল লাগে। সকলোৱে একেলগে খেল ধেমালি কৰে, বিহুসুৰীয়া গীত গায়। গধূলি পৰত সকলোৱে একেলগে হৰিধ্বনি দি মদ জ্বলায়। এইফালে এয়া সৰু ল'ৰা ছোৱালীকেইটাৰ উঠা বহা খেলৰ প্ৰতিযোগিতা আৰম্ভ হ'লেই। বিচাৰকসকলে তেখেতসকলক খেলৰ পৰাই অকণমান দূৰত ৰাখিছে। সেই অভিনয়টো আমাৰ আমি অনুৰোধ জনাইছোঁ। এইফালেও ডেকা ল'ৰাকেইটাই কাবাডী খেলি আছে। লগতে সেইফালে কৌতুক আৰম্ভ হৈছে। মই নাই নপঢ়ে, তথাপিতো মই কিছুমান আমাৰ গাঁৱত বাতৰি গুচি যায়নে? নামলো পানী নাই কি কৰবি ভাষা মই আজি মই যিটো বস্তু মই অভিভোগ কৰি আছোঁ মানে চুকলাই মোৰ তিৰি চলি শান্তি নাই। এই তিৰিটো যদি মই বয়া হৈছে তাত বেয়া কথা, বেয়া ভাষা মাৰাক চক এতিয়া মনে মনে থকা তোৰ বয়স নাই। ঐ নাই গোল্লা খালা দিলো শনিবাৰে বজাৰত গোল্লা হেৰিৰ পৰা আহা গোল্লা ওৰাঙৰ পৰা আহা গোল্লা কাগিজত এনেকৈ দুটা মাওলৈ বুঢ়ো মানুহ গাঁও দি দুটা গাঁৱতো বুঢ়োটো এইবিলাক কাগজ পাতত দেই নহয় তাতে শনিবাৰে বজাৰত গাঁৱতে খাই এই মাৰি দিলে কাগজখন সিহঁতে সোপা দিলে বুঢ়ত মই বুঢ়ো মৰিলে মাক চকলাইতে হে বলছি আমি কাগজত থোলা হেঁতি ওলাই আহিছি ঘাগাৰে হেঁতি আমি আমাৰ জনাই থাকিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো
মুৰব্বী ডেকাৰ কাৰ্য দিব অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পিছতে আমাৰ অঞ্জনা ডেকা আমাৰ আৰু বিভিন্ন শিল্পী আছে আমি সুনন্দ ডেকাক অনুৰোধ জনাইছোঁ আমাৰ ঘোষণা কৌশলকাৰৰ আহিবৰ বাবে মই জানো মৌৰি ইটো বনাই লওঁ নেকি যেনে আমাৰ প্ৰথম চাংঘৰটো জ্বলাব আৰু তাত আমাৰ এটি চেলফি ল'ব বাবে আমি সকলোকে অনুৰোধ জনাইছোঁ আমি মহিলা যুৱক যুৱতী সকলো আমি একেলগে হৰিকীৰ্তন কৰিম সকলোৱে হৰিকীৰ্তন কৰিম কৃষ্ণ হৰি প্ৰথম পাক ইতিমধ্যে ঘূৰা হৈ গ'ল এই লগাই দিছে মেজি আমি সকলোকে সেৱা জনাইছোঁ কৃষ্ণ হৰি মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মানুহৰ মন আকাশ সঁচাৰূপ লুকুৱাই মিছা ৰং বাকি বাকি সত্যৰ মত আজি কৰি দিলে চিৰ অৱৰোধ এতিয়া গধূলিৰ 7টাই বাজিব হ'ল আমি ঘৰলৈ গৈ আছোঁ এয়া আমাৰ ঘৰৰ ওচৰৰ মঠটো ৰাইজে মিলি জ্বলাইছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ